নমস্কাৰ অসমীয়া ৱিকিমিডিয়া ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি আমি দেখুৱাম আপুনি নিজে আপলোড কৰা ফটো এখন কিদৰে এটা প্ৰবন্ধত সংযোগ কৰিব। এতিয়া মই কমন্স এপটো উলিয়াই লৈছোঁ। কমন্স এপটোত এয়া খুলিলোঁ। ইয়াত এতিয়া এখন আছে চুঙা চাউল। মই চুঙা চাউল প্ৰবন্ধটোত এই ফটোখন যোগ কৰিব বিচাৰিছোঁ। সেইবাবে মই বেলেগ এখন টেবত মই প্ৰবন্ধটো উলিয়াই থৈছোঁ। এতিয়া এই একেবাৰে শেষত থকা কপি দা উইকি টেক্সট টু দা ক্লিপবোৰ্ড আমি তাত ক্লিক কৰিছোঁ। ক্লিক কৰিলে সেইটো কপি হৈ গৈছে আৰু কপি হোৱাৰ পিছত এতিয়া আমি প্ৰবন্ধটোলৈ আহিছোঁ। মই ইয়াত প্ৰস্তুতকৰণ যিটো অনুচ্ছেদ আছে মই তাত সংযোগ কৰিম। গতিকে প্ৰস্তুতকৰণত গৈ আমি তাত এই একেবাৰে ওপৰত আমি পেষ্ট কৰি দিছোঁ সেই লিংকটো। পেষ্ট কৰাৰ পিছত ইয়াত থাম্বৰ পিছতে যিডাল ডেছ আছে দীঘল ডেছ তাৰ ছাইডতে আমি লিখি দিম চুঙা চাউল আৰু এই চুঙা চাউলটো হ'ব ফটোখনৰ কেপশ্যন আৰু এইটো আমি অসমীয়াত লিখিম। যিটো ফাইলৰ নাম সেই নামটো আমি সলাব নালাগে কিয়নো সেইটো হৈছে ছবিখনৰ কমন্সত থকা যিটো নাম সেইটো নাম। এতিয়া আমি এবাৰ খচৰা চাই ল'লোঁ। এতিয়া খচৰা চাওঁতে এয়া দেখিলোঁ ফটোখন আহি গৈছে। যিহেতু হৈ গৈছে কাম গতিকে আমি হাল সলনি প্ৰকাশ কৰিব পাৰোঁ। এয়া হৈ গৈছে আৰু এনেদৰে আপুনি কোনো এটা প্ৰবন্ধত যদি আপোনাৰ হাতত থকা ফটো এখন যোগ কৰিব বিচাৰে সেই কমন্সত আপলোড কৰি লোৱাৰ পাছত এনেদৰেই সেই প্ৰবন্ধটোত গৈ নিজে আপলোড কৰা ফটোখন যোগ কৰিব পাৰিব। আৰু অধিক জানিবলৈ আমাৰ চেনেলৰ সৈতে যুক্ত হৈ থাকক। ধন্যবাদ।